নমস্কাৰ সকলোকে আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ধুনীয়া ঠাইলৈ গৈ আছোঁ আৰু গামোচাখন হাতত দেখি গম পাইছে তাতে ভাদ মাহ। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো ক'ত গৈ আছোঁ আৰু কাৰ লগত গৈ আছোঁ। তাৰপাছত আমি বাইকত উঠি ল'লোঁ আৰু গৈ আছোঁ আমাৰ গন্তব্যস্থানলৈ আৰু তাত গৈ আপোনালোকক সকলোখিনি মই দেখাই থাকিম। তো ভিডিঅ'টো কিন্তু শেষলৈকে চাব আকৌ দেই ৰাইজ, মিছা মিছিকৈ আকৌ আধাতে স্কিপ কৰি থৈ নিদিব। এয়া যে দেখিছে আগত সেইজন হৈছে সৰু ককা, পূৰা নতুনকৈ গাড়ী এখন কিনিলে, পূৰা ৰাইডত গৈ আছে ৰাইজ। পিছে পিছে আমি চিকিউৰিটি গাৰ্ড হৈ গৈ আছোঁ, মানে অকণমান গাইড কৰি আৰু তাৰপাছত এখন আমি হাট পালোঁ, যিহেতু আমি দেওবাৰে গৈছিলোঁ, দেওবৰীয়া হাট বহিছিলে আৰু এনেকুৱা হাট বৰ্তমান দেখিবলৈ খুব কমেই পোৱা যায়। সেইটো কাৰণে মই অলপ কেপচাৰ কৰি থ'লোঁ আৰু ভিডিঅ'টো কৰি পেলাই আপোনালোককো বোলো অকণমান আগবঢ়াম। আৰু দেখিছে আমাৰ ইয়াত কিমান ডাঙৰ ডাঙৰ মানে পাচলি ওলায়, আপোনালোকৰ ফালে ওলাই জানো ৰাইজ? এনেই কৈছোঁ দেই, ধেমালি কৈছোঁ। বাকী হাটবোৰ আপোনালোকৰ ফালে বহে নাই বাৰু এতিয়া ক'বচোন দেই। ফাইনেলি ৰাইজ আমি পালোহি আৰু গেটখন দেখি গম পাইছেই আমি মইনাপৰীয়া নামঘৰলৈ আহিছোঁ। আৰু ইমান বেছি ভিৰ মানে আজি ৰাইজ কি ক'ম, কাৰণ আজি দেওবাৰ যিহেতু। এয়া আমি ক'লৈ আহিছোঁ আৰু ৰাইজ নামঘৰলৈ আহিছোঁ যিহেতু, চাকি নল'লে কেনেকৈ হ'ব নহয় জানো, সেইটো কাৰণে চাকিও লৈ ল'লোঁ আমি। ৰাইজ আজি বহুত মানুহ তাতে, আজি দেওবাৰ। তো চেলিটি দিছে নাই, ফেন চেন লৈ আহিছে একদম এনেকুৱা হ'ব লাগে, বাপেক হ'লে দেখিছে। আৰু দোকানী তাতে ন, বাপেক দোকানী হ'লে এনেকুৱা হয়। চাই দিয়ে আকৌ পলাইছোঁ ইয়াৰ পাছতে আমি ধূপ চাকি জ্বলাবলৈ ভিতৰলৈ সোমাই গ'লোঁ। ইয়াতে এটা কথা কওঁ দেই, ভগৱানৰ ওচৰত বহুত কিবা কিবি বিচাৰে আৰু নিবিচাৰেও বাৰু কিছুমানে, কিন্তু মই মন্দিৰ বা নামঘৰলৈ গ'লে ভগৱানৰ পৰা একোৱেই নিবিচাৰোঁ। কাৰণ ভগৱানে দিব লগাটো এনেও দিবই আৰু হ'ব লগাটো যিহেতু হ'বই, সেইবাবে মই একো নিবিচাৰোঁ। আৰু তেওঁ যি মানে কৰিব, যি মোৰ লগত ভাল হ'ব লগা আছে এনেও হ'বই। এইবোৰ কথা বাদ দিয়ক, আমাৰ ঘৰৰ ফেমিলি মেম্বাৰখিনি দেখুৱাইছোঁ, চাওক আৰু সকলো বোলে আজি মোৰ ভিডিঅ'ত লাভ, সেইটো কাৰণে অলপ চবকে উলিয়াই দিছোঁ আৰু আপোনালোকেও চাই থাকক ভিডিঅ'টো। এতিয়া গৈ আছোঁ চাহ খাবলৈ বুলি, বাকী ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। ইয়াত ভৰাই লৈ এই মৰমবোৰৰ বাবেইতো মোৰ ভিডিঅ' বনাবলৈ মন যায় আৰু সাহস পাওঁ ভিডিঅ' বনাবৰ কাৰণে। এইবোৰ কেতিয়া লৈছিলোঁ আমি, আমাক লাগিবই এডাল 2 টকা স্কুলত দিওঁ যে এডাল চবকে। ইয়াত ফটো মৰা ইমানেই ভিৰ যে যদি ইয়াত আপোনালোকে ফটোখন মাৰে ন, আপুনি নিজক বিচাৰি ফুৰিব লাগিব মানে। সেইটো কাৰণে আমি এতিয়া মৰা নাই, বৰ্তমান ৰখি আছোঁ। বাকী ভিউ চাওক কিমান ধুনীয়া পৰিৱেশ, বহুত মানুহ। इतना जोश ৰাইজ হুইচেল মাৰিছেহে, সিজালে এতিয়া প্ৰসাদী ঘৰ পাম আৰু এটা ভাল কথা কি মানে, মোতকৈ যদি ক্ষীণ মানুহ পাই দেখি যাওঁ নাই ইয়াত চিলাই লগাই দিম, টেনশ্যন নাই। কেনেকুৱা লাগিছে আজি মোক ক'ব দেই কমেণ্টত। ধুনীয়া লাগিছে ভক এনেও আপোনালোকে সান্তনা দিবলৈ ধুনীয়া লাগিছে ক'ব বাৰু। নেক্সট আৰু পাছত দি আছোঁ ব্লগ দেই। চাওঁগৈ আৰু আজিলৈ ভিডিঅ'টো ল'লোঁ, যাওঁগৈ আৰু।
বাবাই মাক এই দেখিছে মৰম ৰাইজ মোৰ বহুত দিনীয়া লগৰে লগ পাই গ'লো মানে আমাৰ ঘৰৰ ওচৰতো আছে হ'লেও কিন্তু এইটো মানে ফিল্ডটো বেলেগ অলপ চ' একদম সৰুকালৰ বন্ধু দেখিছেনে বৰ্তমানলৈকে এইটোৱে কেতিয়াও লগ নাই ঘৰত মাহঁতৰ মুখত এটাই শব্দ গৰু অঁ সেয়া মোৰ লগৰ এয়া আৰু এয়া মই বহুত দিনৰ মূৰত লগ পালোঁ বাকী ৰাইজ এয়া আমি মানে ঢেকীয়াখোৱা নামঘৰৰ পৰা ওলালোঁ তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ নেক্সট আকৌ এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ লাগি আছে বাই 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 দে বাই তো বাই বাই